वेलकम टू होम मेकर पूर्णिमा। आज आको अन्य एटा रेसिपि লৈ আহিছো আপোনালোকৰ মাজত। বলকচোন চাওঁ। ইয়াত লাগিব মাছ, জলকীয়া, আদা নহৰু, সৰিয়হ, দৈ অলপমান আৰু নৰসিংহৰ পাত লাগিব। এটা মিক্সিত সৰিয়হ, আদা নহৰু, জলকীয়া আৰু নৰসিংহ দি এটা ধুনীয়া মিশ্ৰণ তৈয়াৰ কৰি ল'ব লাগিব। হৈ গ'ল। এতিয়া এটা পাত্ৰত মাছ ললো। পেষ্ট 3 চামুচ দিলো ডাঙৰ চামুচেৰে। দৈ 2 চামুচ ডাঙৰ চামুচেৰে। নিমখ অলপমান আন্দাজ মতে। হালধি আধা চামুচ, চিলি ফ্লেক্স গোল 1 চামুচ, মিঠাতেল 2 চামুচ আৰু নেমুৰ ৰস 2 চামুচ। এই ৰেচিপিটো টেঙা আৰু জ্বলা হ'লেহে ভাল লাগিব, সেইকাৰণে মই জ্বলা দিছোঁ। আপোনালোকে দেখিছে আজি জ্বলা দিয়া। ইয়াত ব্যৱহাৰ হোৱা দৈটো মই টেঙা দৈ দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব আৰু 10 পৰা 15 মিনিট সময় ৰাখি থ'ব লাগিব। এতিয়া এখন কলপাত মই জুইত অকণমান সেকি ল'ব লাগিব, নহ'লে মাছটো বান্ধোতে ফাটি যাব। এয়া হৈ গ'ল। কলপাত ধুনীয়াকৈ ধুই জুইত সেকি ল'লোঁ। এতিয়া মাছ দি অকণমান মছলাও দিব লাগিব। এইটোতো আমাৰ অসমীয়া মানুহে সকলোৱে খাই ধুনীয়াকৈ বনায়, তথাপিতো দিবলৈ মন গ'ল। যিসকলে নতুনকৈ শিকিছে তেওঁলোকে এনেকৈ কৰি খাবচোন, বা যিসকলে কুকিং শিকিব তেওঁলোকে এনেকৈ কৰি খাব পাৰে। এতিয়া ধুনীয়াকৈ কলপাতেৰে মেৰাই মই এয়া গাঁঠি দিম। যিসকলে নতুনকৈ ভিডিঅ'টি চাইছে তেওঁলোকক সদায় কোৱাৰ দৰেই হোম মেকাৰ পূৰ্ণিমা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া হৈ গ'ল। এতিয়া এখন পেনত মই অকণমান তেল দিছোঁ মাত্ৰ, আপোনালোকে দেখিছে। গোটেইকেইটা ইয়াতে দি ঢাকোন মাৰি থ'ম। এইখিনি আপোনালোকে ভাপতো দিব পাৰে, মই ভাপত দিয়া নাই। এনেকৈ দিলেও কলপাতৰ এটা নতুন টেষ্ট পোৱা যায়। এয়া 5 মিনিটৰ পিছত এয়া চাওক কলপাতৰ কালাৰ চেঞ্জ হৈছে। এই ৰেচিপিটোত সময় লাগিব 20 পৰা 25 মিনিট আৰু একেবাৰে কম জুই দি ঢাকি থ'ব লাগিব আৰু এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব। এয়া 25 মিনিটৰ পিছত কালাৰ চাও, কলপাতৰ কিমান ধুনীয়া চেঞ্জ হৈছে। আপোনালোকক এতিয়া মই খুলি দেখাম। আপোনালোকে এইটো হোৱা নাই বুলি চিন্তা কৰিব নালাগে, বৰ ধুনীয়াকৈ হয়। এয়া চাওক কিমান ধুনীয়া লাগিছে। আৰু ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।